স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়া, অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া, সন্মানীয় বিধায়ক দৰসিং ৰংহাং ডাঙৰীয়া, ৰূপসিং তেৰং ডাঙৰীয়া, বিদ্যা সিং ইংলেং ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কল্যাণ আশ্ৰমৰ ৰাজ্যিক সভাপতি বলৰাম ফাংচু ডাঙৰীয়া, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন বিষয়ববীয়া আৰু সংস্কৃত ভাৰতীৰ শ্ৰী কমল ভৰদ্বাজ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত লক্ষীমন সংঘৰ বিষয়ববীয়াসকল, আই মাতৃসকল, দেউতাসকল, উপস্থিত ৰাইজ, সকলোকে মই কাৰ্ডম জনাইছোঁ। কাৰ্বি আংলং জিলাৰ ডলামাৰাৰ পবিত্ৰ লক্ষীমন আশ্ৰমত আয়োজিত এই ধৰ্মীয় সংহতি সমাৱেশত মই আপোনালোকক ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। এই স্থানলৈ মই তৃতীয়বাৰলৈ আহিছোঁ আৰু প্ৰত্যেকবাৰেই ইয়ালৈ আহি মই নিজেও আধ্যাত্মিকভাৱে শক্তি অনুভৱ কৰোঁ আৰু নিজকে পবিত্ৰ অনুভৱ কৰোঁ। মই আজিৰ দিনটোত লক্ষীমন ধৰ্মৰ প্ৰৱৰ্তক আমাৰ অসমৰ এজন বিশিষ্ট আধ্যাত্মিক ধৰ্মগুৰু লক্ষণ ইংতি হানছেক দেৱক মোৰ প্ৰণিপাত জনাইছোঁ। এই ধৰ্মীয় সংহতি সমাৱেশৰ সৈতে জড়িত হৈ আছে কাৰ্বি সমাজৰ যুগ যুগান্তৰৰ ধৰ্মীয় বিশ্বাস আৰু লোক পৰম্পৰা। অনন্য লোকাচাৰেৰে সমৃদ্ধ কাৰ্বি সমাজৰ এই অনুষ্ঠানে সমাজত আধ্যাত্মিক চিন্তা চেতনা অধিক শক্তিশালী কৰি আহিছে। ডলামাৰাৰ এই লক্ষীমন আশ্ৰমে মানৱ সমাজত নৱ আধ্যাত্মিক চেতনা জাগ্ৰত কৰি আহিছে। লক্ষীমন ধৰ্মৰ অনুগামীসকলে বৰ্তমান সমগ্ৰ অসমৰ লগতে দাঁতি কাষৰীয়া ৰাজ্যসমূহত প্ৰায় 115খন লক্ষীমন দৱান অৰ্থাৎ মন্দিৰ নিৰ্মাণ কৰি ধৰ্মীয় ভাৱধাৰা সিঁচৰিত কৰিবলৈ সক্ষম হৈছে। এই আশ্ৰমলৈ পূৰ্বে দুবাৰ ভ্ৰমণ কৰোঁতে মই ধৰ্মীয় সভাত অংশগ্ৰহণ কৰিছিলোঁ আৰু এই আশ্ৰমলৈ আজি মোৰ তৃতীয় ভ্ৰমণ। আজি গুৰু লক্ষণ ইংতি হানছেক দেৱৰ উত্তৰসূৰী গুৰু মদন ইংতি হানছেক দেৱক সাক্ষাৎ কৰি সেৱাভাগ জনোৱাৰো মই সৌভাগ্য লাভ কৰিলোঁ। মোৰ বাবে অতি আনন্দৰ বিষয় যে এই ধৰ্মীয় সমাৱেশৰ সৈতে সংগতি ৰাখি আজি গুৰু লক্ষণ ইংতি হানছেক দেৱৰ প্ৰতিমূৰ্তি আমি উন্মোচন কৰাৰ লগতে এই পৰ্বতৰ শিখৰত নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত তৃতীয় মূল লক্ষীমন দৱানৰো আধাৰশিলা স্থাপনৰ সুযোগ পালোঁ। আজিৰ পৰা প্ৰায় 600 পৰা 700 বছৰ পূৰ্বে কাৰ্বি সমাজত নাৰী শক্তিক জাগ্ৰত কৰি সমাজত পৰিৱৰ্তন আনিবলৈ মহিয়সী নাৰী অম্ফু ৰংফাৰ্পিৰ আৱিৰ্ভাৱ হৈছিল। ৰংফাৰ্পি ৰংবে নামেৰে প্ৰসিদ্ধ বীৰাংগনা অম্ফু ৰংফাৰ্পিয়ে ভৱিষ্যতবাণী কৰিছিল যে কাৰ্বি সমাজত নাৰীসকলে যিদিনাই ভগৱানৰ ভক্তি ধৰ্মীয় আৰু সামাজিক কাৰ্যত স্থান পাব, সেই দিনৰ পৰাই কাৰ্বিসকলেও নিজৰ লুপ্তপ্ৰায় পূৰ্বৰ স্বধৰ্ম সংস্কৃতি ঘূৰাই পাব আৰু পৃথিৱীত এটা জাতিৰূপে নিজৰ জাতীয় পৰিচয় পাব। ৰংফাৰ্পি ৰংবেৰ ভৱিষ্যতবাণী সাৰ্থক কৰি ডলামাৰাৰ এই পবিত্ৰ ভূমিত পালম ইংতিৰ ঔৰসত আৰু কাটু ৰংফাৰ্পিৰ গৰ্ভত 1946 চনৰ 26 জুন তাৰিখে লক্ষণ ইংতি নামে এটি দেৱ শিশুৰ জন্ম হৈছিল। এই শিশুগৰাকীয়ে ঐশ্বৰিক শক্তিৰ বলত লাভ কৰা জ্ঞানৰ আধাৰত
কাৰ্বি সমাজত বলি প্ৰথাৰ পৰিৱৰ্তে ভগৱানৰ নামৰ গুণানুকীৰ্তন মহত্বৰ কথা বুজাই দি লক্ষীমন ধৰ্মৰ প্ৰচাৰ কৰিছিল। লক্ষীমন ধৰ্মৰ প্ৰৱৰ্তক গুৰু লক্ষণইংতি হেণ্ডছেকদেৱৰ প্ৰচেষ্টাত কাৰ্বি সমাজত ধৰ্মীয় নৱজাগৰণৰ সূচনা হোৱাৰ লগতে মাদক দ্ৰব্যৰ ব্যৱহাৰ আৰু অন্ধবিশ্বাসৰ কবলৰ পৰা সমাজখনে বহু পৰিমাণে মুক্ত হৈছে। লক্ষীমন ধৰ্ম এক সংস্কাৰমুখী ধৰ্ম। কাৰ্বি সমাজত হেমফু অৱতাৰে প্ৰচাৰ কৰা ধৰ্মবাণী সংস্কাৰ কৰি গুৰু লক্ষণইংতি হেণ্ডছেকদেৱে লক্ষীমন ধৰ্ম প্ৰতিষ্ঠা কৰি অজ্ঞান অন্ধকাৰত নিমজ্জিত সাধাৰণ ৰাইজক ঈশ্বৰৰ অস্তিত্বৰ মহিমা সম্পৰ্কে জ্ঞান দিলে। এইগৰাকী মহান গুৰুৱে পাপ কৰ্মৰ পৰা মনুষ্যক উদ্ধাৰ কৰিবৰ বাবে ঈশ্বৰৰ বাণী প্ৰচাৰ কৰি আধ্যাত্মিক জ্ঞান দি ঈশ্বৰৰ উপাসনাৰ প্ৰকৃত পথ দেখুৱাই গৈছে। ধৰ্মত প্ৰাচুৰ্যৰ প্ৰয়োজন নাই, লাগে মাথো শুদ্ধ মন আৰু ভক্তি। এয়াই লক্ষীমন ধৰ্মৰ মূল নীতি। গুৰু লক্ষণৰ অৱতাৰৰ নীতিসমূহ বাস্তৱিকতাৰ ওপৰত প্ৰতিষ্ঠিত। অহিংসা, সংযম, শান্তি, মৈত্ৰী, ধৈৰ্য, চিন্তা, ভক্তি, বিশ্বাস আৰু পবিত্ৰতাৰ বাণী ধৰ্মৰ মাধ্যমেদি গুৰু লক্ষীমনে প্ৰচাৰ কৰি গৈছে। লক্ষীমন ধৰ্মই কিছুমান কাৰ্যক পৰা ৰাইজক বিৰত থাকিবলৈ আহ্বান কৰিছিল। লক্ষণইংতি গুৰুজনাৰ মতে যিহেতু আমি সকলোৱে এক ঈশ্বৰৰ সন্তান আৰু ঈশ্বৰে কেতিয়াও নিজৰ সন্তান বিনাশ কৰি আত্মসন্তুষ্টি লাভ নকৰে, সেয়ে ঈশ্বৰ প্ৰাপ্তিৰ হকে বলি প্ৰথা সমীচীন নহয়। আমাৰ মুক্তিৰ বাবে জীৱক নৈবেদ্য কৰা কাৰ্য আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰোঁ। ধৰ্মই সংসাৰ আৰু দুখ কষ্টৰ পৰা নিৰ্বাণ বা মুক্তি লাভৰ পথ দেখুৱায়। প্ৰত্যেক ধৰ্মই মুক্তিৰ এটা নহয় এটা পথ নিৰ্দেশ কৰিছে। লক্ষীমন ধৰ্মই কৰ্ম, ভক্তি আৰু জ্ঞান মাৰ্গক প্ৰকৃত মুক্তিৰ পথ বুলি অভিহিত কৰিছে। প্ৰত্যেক ব্যক্তিয়ে কৰ্ম কৰা উচিত, কিন্তু কেৱল বাসনা তৃপ্তিৰ অৰ্থে কৰ্ম কৰিলে বাসনা চৰিত্ৰ কৰাত ব্যৰ্থ হ'লে মনলৈ ক্ৰোধ, মোহ আৰু ভীতিৰ ভাৱ আহে, ফলত মানুহ আনন্দ লাভৰ পৰা বঞ্চিত হয়। সেয়ে এনে কামত মুক্তি লাভ সম্ভৱ নহয়। কৰ্মফলৰ প্ৰতি কোনো আসক্তি নৰখাকৈ স্বাৰ্থ শূন্য হৈ সৎকৰ্ম আৰু কৰ্তব্য কৰি কৰ্মৰ ফল ঈশ্বৰৰ ওপৰত সমৰ্পণ কৰি নিস্পৃহ চিন্তে প্ৰাৰ্থনা, পূজা আদি নিত্য নৈমিত্তিক ধৰ্মীয় কৰ্মৰ মাধ্যমেদি আত্মশুদ্ধি আৰু আত্মা উপলব্ধি হ'লে মুক্তি সম্ভৱ হয়। ভক্তি বা ঈশ্বৰৰ ভক্তি হৈছে অপৰিসীম শ্ৰদ্ধা, ঈশ্বৰ সেৱা, ঈশ্বৰৰ কাৰণে সৰ্বস্ব ত্যাগ আৰু ঈশ্বৰৰ লগত ভক্তৰ গভীৰ সম্পৰ্ক স্থাপন। ভক্তিত ঈশ্বৰৰ ওপৰত অবিচলিত বিশ্বাসৰ আৱশ্যক। মনৰ সকলো অপবিত্ৰতাৰ দুৰ্বলতা আঁতৰাব পাৰিলে ঈশ্বৰ ভক্তি সম্ভৱ হয়। কৰ্ম আৰু ভক্তিৰ পৰিণতি জ্ঞান। লক্ষীমন ধৰ্মই মুক্তি লাভৰ বাবে এনেসমূহ পথ আৰু ধনতত্ত্ব, দনকাফ তথা পঞ্চস্তৰ প্ৰতিৰূপ অৰ্থৰে প্ৰকাশ কৰিছে। লক্ষীমন ধৰ্মৰ মতে ঈশ্বৰ এজনেই, তেওঁ নিৰাকাৰ। বলি বিধানৰ পৰিৱৰ্তে ফুল দুলেৰে লক্ষীমনৰ গুণানুকীৰ্তন কৰা, যিকোনো মাদক দ্ৰব্যৰ পৰা আঁতৰি থকা, বৃহস্পতিবাৰৰ দিনাখন অৰ্থাৎ কাংথিৰ আৰ্নি দিনাখন সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰা, আন ধৰ্মক ঘৃণাৰ চকুৰে নোচোৱা, আন বস্তুৰ প্ৰতি লোভ নকৰা। প্ৰভু লক্ষীমন নিৰাকাৰ, গতিকে প্ৰত্যেকজন ভক্তই প্ৰভু লক্ষীমনৰ চেহেৰা নিজৰ দৰে বুলি জ্ঞান কৰিব লাগে। তেওঁ সকলোতে বিৰাজমান। গুৰু লক্ষণইংতি হেণ্ডছেকদেৱ কেৱল ধৰ্মগুৰু হিচাপেই নহয়, এগৰাকী সমাজ সংস্কাৰক হিচাপেও সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। তেখেতে কাৰ্বি সমাজৰ পুৰণিকলীয়া সমাজ ব্যৱস্থাৰ অৱসান ঘটাই নতুন চিন্তাধাৰাৰ সূচনা কৰিছিল।
যিখন সমাজত নাৰীৰ বাবে পূজা পতল আদি ধৰ্মীয় অনুষ্ঠানত প্ৰৱেশ নিষেধ আছিল, আন ঠাইত পুৰুষৰ সমানে স্ত্ৰীসকলকো সমান অধিকাৰ তেখেতে তাৰ ঠাইত প্ৰদান কৰিছিল। লক্ষীমন ধৰ্মত নাৰী পুৰুষৰ সামাজিক তথা ধৰ্মীয় অনুষ্ঠানত কোনো ভেদাভেদ নাই। গৃহকৰ্মৰ পৰা আৰম্ভ কৰি সকলো স্থানতে পুৰুষৰ সমানে নাৰীয়েও আগস্থান পায়। আনকি নাম কীৰ্তনৰ সময়ছোৱাত আই মাতৃসকলে কীৰ্তনৰ আৰম্ভণি কৰাৰ অধিকাৰ লাভ কৰিছে। তেখেতে মহিলাসকলৰ উন্নতি তথা কল্যাণৰ বাবে নাৰী ঐক্য সভা স্থাপন কৰি থৈ গৈছে। লক্ষীমন ধৰ্মই কাৰ্বিসকলৰ জাতীয় পৰিচয়ক সাজপাৰ, ৰীতি নীতি আৰু পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লক্ষীমন আশ্ৰমত পুৰুষ মহিলা উভয়ে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক। ইয়াৰ উপৰিও সমাজৰ বিভিন্ন অনুষ্ঠানত যেনে নাম কীৰ্তন, বিবাহ আদি গুৰুত্বপূৰ্ণ অনুষ্ঠানতো নিৰ্দিষ্টতকৈ নিৰ্ধাৰিত সাজপাৰ পৰিধান কৰাৰ নিয়ম পৰিচালিত। এই ব্যৱস্থাই কাৰ্বি লক্ষীমন ধৰ্মী ধৰ্মাৱলম্বী লোকৰ মাজত কাৰ্বি জাতীয় চেতনাবোধৰো জাগৰণ ঘটাইছে। গুৰু লক্ষ্মীনাথ হানছেকদেৱৰ দূৰদৰ্শী চিন্তাধাৰাই কাৰ্বি সমাজক এখন সুশৃংখলাবদ্ধ সমাজৰূপে আগুৱাই নিয়াৰ পথ দেখুৱাই গৈছে। গুৰুগৰাকীৰ আদৰ্শ আগুৱাই নিয়াত নিঃসন্দেহে লক্ষীমন সংঘৰ এই ধৰ্মীয় সংহতি সভাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মই আজিৰ এই দিনটোত পুনৰ এবাৰ আমাৰ অসম চৰকাৰৰ হৈ গুৰু লক্ষ্মীনাথ হানছেকদেৱৰ প্ৰতি প্ৰণিপাত জনাইছোঁ। বৰ্তমানৰ আমাৰ গুৰু মদনমোহন হানছেকদেৱেও গুৰু লক্ষ্মীনাথ হানছেকদেৱে দেখুৱাই যোৱা আদৰ্শৰে লক্ষীমনৰ অমৃত বাণী সমাজৰ মাজত প্ৰচাৰ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছে। তেখেতে লক্ষীমনৰ বাণী আমাৰ কাৰ্বি সমাজৰ মাজত নিৰন্তৰভাৱে আগুৱাই লৈ গৈছে আৰু তেখেতৰ প্ৰচেষ্টাত আজি দৱানসমূহৰ যথেষ্ট উন্নতি হৈছে। দলামাৰাৰো আজিৰ এই অঞ্চলটোত গুৰু লক্ষ্মীনাথৰ জন্মস্থানত যি আমি পৰিৱৰ্তন দেখা পাইছোঁ, সেই পৰিৱৰ্তন সঁচাকৈ অত্যন্ত আনন্দৰ আৰু আমাক সঁচাকৈ এই আশ্ৰমলৈ অহাত ভক্তা আৰু পৰ্যটকসকলক সঁচাকৈয়ে মোহিত কৰিব, আকৰ্ষণ কৰিব। মই বিশ্বাস কৰোঁ যে খুব কম সময়ৰ ভিতৰতে গুৰু মদনমোহন হানছেকদেৱে আশা কৰাৰ মতে আমাৰ পাহাৰৰ ওপৰতো নিশ্চয় সুন্দৰকৈ মন্দিৰ নিৰ্মাণ হৈ উঠিব। আৰু এই মন্দিৰটো নিৰ্মাণ কৰাৰ বাবে মই আজি এই সভাতে অসম চৰকাৰৰ পৰা 5 কোটি টকাৰ এটা অনুদান আমাৰ এই মন্দিৰটো নিৰ্মাণ কৰাৰ বাবে ঘোষণা কৰিছোঁ। এই মন্দিৰটো নিৰ্মাণ হ'লে দলামাৰা এটা পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। কাজিৰঙা চোৱাৰ পিছত ৰাইজে, বিশেষকৈ দেশ বিদেশৰ ৰাইজে এই অঞ্চলটোলৈ আহিব আৰু ইয়াৰ সুন্দৰ পৰিৱেশত তেখেতসকলে অসমৰ নান্দনিক পৰিৱেশ বিচাৰি পাব। কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদেও এই আশ্ৰমখনৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াই আহিছে। মই আশা কৰোঁ যে আমাৰ কাৰ্বি সমাজৰ সকলো খিলঞ্জীয়া ধৰ্ম বিশ্বাসক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আমাৰ সংহাৰী বা আৰুণবাণেই হওক বা লক্ষীমনেই হওক, এই সকলোৱে আমাৰ কাৰ্বিৰ জাতীয় ঐক্য আৰু জাতীয় পৰিচয়ক আগুৱাই দিয়াত সহায় কৰে। মই ভাবোঁ যে আমাৰ গোটেই খিলঞ্জীয়া ধৰ্মসমূহৰ
উন্নয়নৰ বাবে আৰু খিলঞ্জীয়া ধৰ্মীয় বিশ্বাসসমূহক কাৰ্বি ৰাইজৰ মাজত জনপ্ৰিয় কৰি ৰখাৰ বাবে আমাৰ কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদেও নিশ্চয় অনাগত দিনত যথেষ্ট সহায় আগবঢ়াব। পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানত সমবেত ধৰ্মপান ৰাইজৰ প্ৰতি মই পুনৰ এবাৰ প্ৰণাম জনাইছোঁ। গুৰু লখনইংতি হানছেক দেৱক আকৌ এবাৰ মই শ্ৰদ্ধাৰে নমন কৰিছোঁ আৰু গুৰু মদন ইংতি হানছেক দেৱক মই প্ৰণিপাত জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।